নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে ঘৰে ঘৰে কঁঠাল থাকেই আৰু সেই কঁঠালৰ পৰা মই এবিধ ধুনীয়া পিঠা বনাবলৈ লৈছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেয়া আজি মই কঁঠালৰ পিঠা বনাবলৈ লৈছোঁ। পাতত দিয়া এইখিনি মই কঁঠাল লৈছোঁ আৰু এইখিনি মই এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এইখিনি পিঠাগুড়ি লৈছোঁ আৰু এইখিনি মই ভাজি পেলাই এনেকৈ লৈছোঁ। এতিয়া ইয়াত মই অকণমান নিমখ দি লওঁ। এয়া যিখিনি নিমখৰ দৰকাৰ হয় সেইখিনি দি ল'ব আপোনালোকেও। এতিয়া এই কঁঠালখিনি ইয়াত দি লওঁ। এতিয়া এইখিনি এনেকৈ মিক্স কৰি লওঁ। সিহঁতৰ আমাৰ খুৰীয়েকে কঁঠাল অকণমান দিছিল, মই ভাবিলোঁ পিঠাকে বনাওঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া সকলোৰে ঘৰে ঘৰে কঁঠাল থাকে, গতিকে আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। এতিয়া ইয়াত অকণমান পানী দি ল'ব লাগিব, বেছি নালাগে। এই পিঠাখন খাবলৈ খুব ভাল লাগে। এতিয়া এইখিনি এনেকৈ ৰাখি দিলোঁ আৰু এয়া পাত দেখিছেনে? এয়া কলপাত মই ৰাতিপুৱা কাটি আনি গেছৰ ওপৰত অকণমান গৰম লগাই এনেকৈ ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া মই অকণমান এনেকৈ তেল লৈছোঁ আৰু পাতখনো তেনেকৈ তেলখিনি লগাই লৈছোঁ আৰু ইয়াত দেখিছেনে এনেকৈ মই এটা বল কৰি লৈছোঁ আৰু ইয়াত এনেকৈ দি লৈছোঁ আৰু এইখিনি এনেকৈ নি পেলাই এনেকৈ দি লৈছোঁ, মেলি দিছোঁ। আমাৰ এইখন হৈ গ'ল। এখন মই চাইডত ৰাখি দিম এনেকৈ আৰু এখন পাত এনেকৈ লৈছোঁ। তেল অকণমান দি লৈছোঁ, এনেকৈ লাড়ু এটা বনাই লৈছোঁ, এনেকৈ মাজত দি লৈছোঁ। এয়া এইখনো হৈ গ'ল। মই সকলোখিনি এনেকৈ কৰি লওঁ। এতিয়া এইখিনি হৈ গ'ল। এয়া টাৱাখন গৰম হৈছে, মই এতিয়া ইয়াত এইখিনি এনেকৈ দি লৈছোঁ। কলপাতত দি পিঠা বনাই খাবচোন, ইমান এটা ধুনীয়া গন্ধ ওলাই। মই হ'লে খাই পেলাই খুব ভাল পাওঁ। ঘৰত গ'লে এইখন পিঠা আগতে বনাবই লাগিছিল। হৈ গ'ল। এইখিনি হৈ গ'ল। নমাই লৈছোঁ, চাহ অকণ তুলি দিছোঁ। ইয়াত মই 3টা
চাহপাত দিছোঁ। চাহপাত দি দিছোঁ। আদা অকণ দি দিছোঁ। আদা দিলে চাহখিনি খাই খুব ভাল লাগে। টেষ্টি কঁঠালৰ পিঠা ৰেডি হৈ গ'ল আৰু এইখিনি মই লাল চাহৰ সৈতে চাৰ্ভ কৰিছোঁ। ৰাতিপুৱা লাল চাহ সকলোৱে খাব লাগে, গতিকে মই লাল চাহ বনাইছোঁ আৰু এইখিনি চাৰ্ভ কৰিবলৈ লৈছোঁ। গতিকে আপোনালোকে এনেকৈ কঁঠালৰ পিঠা বনাই খাব আৰু কেনেকুৱা হয় আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পাইছে তেনেহ'লে লাইক এটা নকৰাকৈ নাথাকিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো ক্লিক কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতেই পায়। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ থাকিল।